সংবাদ মেলত উপস্থিত হোৱা বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ শ্ৰদ্ধেয় সংবাদসেৱী সংবাদদাতাসকল আৰু মোৰ লগত উপস্থিত আছে কোকৰাঝাৰ জিলা মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী সোনা মুৰ্মু বাইদেউ মহাশয়া আৰু লগতে উপস্থিত আছে আমাৰ কোকৰাঝাৰ জিলা কংগ্ৰেছ কমিটিৰ আইটি সেলৰ চেয়ারম্যান খালিদুজ্জামান মহাশয়, জমদর ব্লক কংগ্রেস কমিটির সভাপতি হরকুল্লাস বসুমতারি মহাশয়, কচুগাঁও ব্লক কংগ্রেস কমিটির সভাপতি করণ মুসাহারি মহাশয়, আজি আমার কোকরাঝার জিলা কংগ্রেস কমিটির সংবাদ মেলত আপোনালোকক জনাও যে আজিৰ আমাৰ ব্ৰিফিংটো হ'ল হাম আদানীকে হাই কোন। কংগ্ৰেছ দলে বৰ্ধিত মূল্য, সৰ্বাধিক নিবনুৱা আৰু চৰকাৰৰ পৃষ্ঠপোষকতাত বিভাজনমূলক কাৰ্যসূচীৰ বিৰুদ্ধে যুঁজি থকা ভাৰতৰ জনসাধাৰণৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে, যাতে ইয়াৰ শাসনৰ বিফলতাৰ পৰা ৰাইজৰ মনোযোগ আঁতৰ হয়। কিন্তু এক দায়িত্বশীল বিৰোধী দল হিচাপে আমি ক্ৰনি পুঁজিপতিসকলক পুঁজি যোগান ধৰাৰ বাবে ৰাজহুৱা কোষাগাৰ মুকলি, লুণ্ঠন আৰু এই সমগ্ৰ প্ৰধানমন্ত্ৰী সংযুক্ত আদানী মহামেগা কেলেংকাৰীক উন্মোচনক লৈ চিন্তিত। আজি বহুতো কথাই আমাৰ দলৰ তৰফৰ পৰা লিপিবদ্ধ কৰা হৈ আছে। মই কেইটামান আপোনালোকক শুনাই আছোঁ। ইয়াৰ পিছতে আপোনালোকক প্ৰত্যেককে এখনকৈ এটাকৈ কপি আপোনালোকক দি দিম। মই মাথন এতিয়া কেইটামান শ্বৰ্ট লাইন আপোনালোকক জনাব বিচাৰিছোঁ। এই প্ৰবঞ্চনা চলি থকাৰ সময়তে সেবিয়ে কি কৰি আছিল, এই অভিযোগবোৰ প্ৰকাশ হোৱাৰ পিছত ষ্টকৰ মূল্য হ্ৰাস হোৱাৰ ফলত কৃত্ৰিমভাৱে বৃদ্ধি হোৱা মূল্যৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ পিছত আদানী গ্ৰুপৰ ষ্টকত বিনিয়োগ কৰা লাখ লাখ খুচুৰা বিনিয়োগকাৰীৰ আৰ্থিক ক্ষতি হৈছে। 24 জানুৱাৰী আৰু 15 ফেব্ৰুৱাৰী 2023 ভিতৰত আদানী গ্ৰুপৰ ষ্টকৰ মূল্য 10,50,000 কোটি হ্ৰাস পাইছিল। 19 জুলাই 2021 তাৰিখে বিত্ত মন্ত্ৰালয়ে সংসদত স্বীকাৰ কৰিছিল যে সেবি নিয়ম উলংঘা কৰাৰ বাবে আদানী গোটৰ তদন্ত চলি আছে। তথাপিও আদানী গ্ৰুপৰ ষ্টকৰ মূল্য বৃদ্ধি হ'বলৈ দিয়া হৈছিল। LICৰ হাতত থকা আদানী গ্ৰুপৰ ষ্টকৰ মূল্য 30 ডিচেম্বৰ 2022 তাৰিখে 83,000 কোটিৰ পৰা 15 ফেব্ৰুৱাৰী 2023 তাৰিখে 39,000 ক্ৰ'ৰ হ্ৰাস পাইছে, যি হৈছে খহনীয়া। 30 কোটি LICৰ আঁচনিকৰণৰ ইকুইটি হোল্ডিঙত 44,000 কোটি শ্বেয়াৰৰ মূল্য হ্ৰাস পোৱা আৰু গোটটোৰ দ্বাৰা ভুল কৰাৰ গুৰুতৰ অভিযোগ সত্ত্বেও মোদী চৰকাৰে LICক 30 জানুৱাৰী 2023 তাৰিখে আদানী এণ্টাৰপ্ৰাইজ ফ'ল' অন ৰাজহুৱা প্ৰস্তাৱত অতিৰিক্ত 300 কোটি বিনিয়োগ কৰিবলৈ ধাৰ্য কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কলাধনৰ ওপৰত কঠোৰ পদক্ষেপ লোৱাৰ সকলোবোৰ কথাৰ বাবে তেওঁ প্ৰিয় ব্যৱসায়িক গোটে অফশ্বৰ ব্যৱহাৰ কৰি ষ্টকৰ মূল্য তৈয়াৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। পৰিক্ৰমা বিভাগৰ এটা টকা দৃঢ়ভাৱে পৰামৰ্শ দিয়া হৈছিল যে বিপদাশংকা হ্ৰাস কৰিবলৈ আৰু প্ৰতিযোগিতাৰ সুবিধাৰ বাবে এজন নিবেদিতাক 2টাতকৈ অধিক বিমানবন্দৰ প্ৰদান কৰা নহ'ব, দিল্লী আৰু মুম্বাই বিমানবন্দৰৰ ব্যক্তিগতকৰণৰ দৰে। তথাপিও এইটো শাসন ব্যৱস্থাৰ দ্বাৰা উপেক্ষা কৰা হৈছিল। বন্দৰসমূহ আদানী গ্ৰুপে আজি 13টা বন্দৰ আৰু টাৰ্মিনেল নিয়ন্ত্ৰণ কৰে, যি ভাৰতৰ বন্দৰ ক্ষমতাৰ 30% আৰু মুঠ কণ্টেইনাৰ আয়তনৰ 40% প্ৰতিনিধিত্ব কৰে। 2014 চনৰ পৰা এই বিকাশৰ গতি ত্বৰান্বিত হৈছে। গুজৰাটৰ
মুন্দ্রা বন্দৰৰ উপৰি অধিগ্ৰহণৰ ভিতৰত আছে ধামৰা বন্দৰ উৰিষ্যা 2015, কাট্টুপল্লী বন্দৰ তামিলনাডু 2018, কৃষ্ণপট্টনম বন্দৰ অন্ধ্ৰপ্ৰদেশ 2020, গংগাভাৰাম বন্দৰ অন্ধ্ৰপ্ৰদেশ 2021 আৰু মহাৰাষ্ট্ৰৰ দিঘি বন্দৰ 2021, গুজৰাট, অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাত ভাৰতৰ মুখ্য বন্দৰৰ পৰা বিদেশী কাৰ্গো ট্ৰেফিক 93% হয়। ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে এটা প্ৰতিষ্ঠানক অনুমতি দিয়াটো বিচক্ষণতা নেকি যিয়ে অফশ্বৰ শেল কোম্পানীৰ দ্বাৰা ধন ৰপ্তানিৰ গুৰুতৰ অভিযোগৰ সন্মুখীন হয় এক কৌশলগত খণ্ডত আধিপত্য বিস্তাৰ কৰিবলৈ। আধিপত্য গঢ়ি তোলা বিমানবন্দৰসমূহ 2006 চনত ইউপিএ ক্ৰমান্বয়ে দিল্লী আৰু মুম্বাই বিমানবন্দৰ পৰিচালনা কৰিবলৈ জিএমআৰ আৰু জিবিকে গোটবোৰক ৰেহাই প্ৰদান কৰিছিল, যিটো উচ্চতম ন্যায়ালয়ে 7 নৱেম্বৰ 2006 তাৰিখে বজাই ৰাখিছিল। যদিও জিএমআৰ দুয়োটা ক্ষেত্ৰতে শীৰ্ষ নিবেদিতা হিচাপে আত্মপ্ৰকাশ কৰিছিল, প্ৰতিযোগিতাৰ স্বাৰ্থত দুয়োটা প্ৰতিষ্ঠানক প্ৰদান নকৰাৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু 2019 চনত আহমেদাবাদ, লক্ষ্ণৌ, মাংগালোৰ, জয়পুৰ, গুৱাহাটী আৰু তিৰুৱন্তপুৰম বিমানবন্দৰ পৰিচালনাৰ অধিকাৰ আদানী গ্ৰুপক প্ৰদান কৰা হৈছিল, যাৰ বিমানবন্দৰ পৰিচালনাৰ পূৰ্ব অভিজ্ঞতা শূন্য আছিল। 10 ডিচেম্বৰ 2018 তাৰিখে নীতি আয়োগৰ এক মেমত যুক্তি দিয়া হৈছিল যে পৰ্যাপ্ত কাৰিকৰী ক্ষমতাৰ অভাৱ থকা এজন নিবেদিতাই প্ৰকল্পটো বিপদত পেলাব পাৰে আৰু চৰকাৰে প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ সেৱাৰ মানদণ্ডৰ সৈতে আপোচ কৰিব পাৰে। এক বাতৰি প্ৰতিবেদনত 22 এপ্ৰিল 2018 তাৰিখৰ এজন চৰকাৰী বিষয়াৰ উদ্ধৃতি দি কোৱা হৈছে যে PMOA বিত্ত মন্ত্ৰালয় আৰু নীতি আয়োগক বিমানবন্দৰৰ ব্যক্তিগতকৰণৰ বাবে আৰ্হি ৰেহাই চুক্তি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছিল। PMO আৰু নীতি আয়োগৰ অধ্যক্ষ যি সচিবসকলৰ ক্ষমতাপ্ৰাপ্ত গোটৰ নেতৃত্ব দিছিল।